হেল্ল' এভৰিৱান, এই ভিডিঅ' ক্লিপটো কিন্তু যোৱা ৰাতিৰে হয় দেই। মানে আজি মই মাহী ঘৰ আহিছোঁ আৰু সেইকাৰণে যোৱা ৰাতিয়ে মায়ে পিঠা বনাই থৈ দিছে। আৰু এইফালে আজি আমি ৰাতিপুৱাই আহিলোঁ প্ৰথমতে হনুমান মন্দিৰত চাকি দিবলগীয়া আছিলে। চাকি দিলোঁ, তাৰপাছত সেৱাকাৰী প্ৰসাদ লৈ পেলাই আমি ঘৰলৈ আহিলোঁ। আৰু তাৰ পাছতে আবেলি সময়ত মই যোৰহাটলৈ ওলালোঁ মাহী ঘৰলৈ। এনাই আমাৰ মাহী ঘৰতে আছে নহয়, তেওঁক আনিবলৈ গ'লোঁ। আৰু এইফালে ঘৰ আহি পায়ে এইফালে আদৰিবলৈ আহি গ'ল মানুহ। তাৰ পাছত সন্ধিয়া সময়ত মানে দেখি আহিছিলোঁ বৰুৱা চাৰিআলিৰ ওচৰত মেলা পাতিছে, বাণিজ্য মেলা। আমি তালৈ আহিলোঁ আৰু মেলালৈ আহি আছে মানুহৰ ইমানেই ভিৰ নহয়। আৰু সঁচাকৈ বস্তুবোৰ ইমানেই মানে কালেকশ্যন ধুনীয়া নহয়, বহুত ভাল লাগিছে। এইফালে ক্লাটচাৰৰ পৰা আদি কৰি এনিমিছ কেৰেক্টাৰ, গহনা পাতি মুঠতে বহুত ভাল ওলাইছে আৰু ইমানেই লওঁ লাগিছে, কিন্তু মই একোৱে নল'লোঁ। তাৰপাছত আহি থাকোঁতে ইয়াৰ দাঁতো সৰিলে। আজিলৈ ইমানে আছিলে, বাই বাই।